Hi friends, Morazol, আপোনালোক টিকটক আসামলৈ স্বাগত জনাইছো। আজি আমি কথা পাতিম ইন্ডিয়া টিমৰ আপকামিং মেচ আৰু সিৰিজবোৰৰ। আজি তাৰিখত টিম ইন্ডিয়াই কোনো ডিপাৰ্টমেণ্টতে পিছ পৰি থকা নাই। টেষ্ট ৰেংকিংতে হওক, ODI ৰেংকিংতে হওক বা T20 ৰেংকিংতে হওক। সো টিম ইন্ডিয়াই টেষ্ট ৰেংকিং আৰু ODI ৰেংকিংত প্ৰথম স্থান লাভ কৰি আছে আৰু আগন্তুক দিনত T20ত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হ'ব। 2018 IPLৰ পিছত টিম ইন্ডিয়াই 14 জুন তাৰিখে আফগানিস্তানৰ বিৰুদ্ধে বেংগলৰত এখন খেল অনুষ্ঠিত কৰে। নেক্সট সিৰিজ আছে আয়াৰলেণ্ডৰ বিৰুদ্ধে দুখন T20 আৰু এই T20 মেচ দুখন 27 জুন আৰু 28 জুন আয়াৰলেণ্ডৰ ভূমিতে পতা হ'ব। নেক্সট সিৰিজ ইণ্ডিয়াই ইংলেণ্ডত গৈ 3খন T20, 3খন ODI আৰু 5খন টেষ্ট মেচ খেলিব আৰু যিটো সিৰিজ 2 মাহতকৈ বেছি দীঘলীয়া হ'ব। এই মেচ কেইখন ক'ত কেতিয়া কিমান সময়ত হ'ব জানিবৰ বাবে লিষ্ট কেইখন চাই লওক। নেক্সট এছিয়া কাপ 2018। এই এছিয়া কাপ ডিফেন্ডিং চেম্পিয়নছ টিম ইণ্ডিয়াই হোষ্ট কৰিব। এই এছিয়া কাপত মুঠ 6টা টিমে অংশগ্ৰহণ কৰিব। নেক্সট ৱেষ্ট ইণ্ডিজ ভাৰতলৈ আহিব আৰু টিম ইণ্ডিয়াই ৱেষ্ট ইণ্ডিজৰ সৈতে 3খন T20, 3খন টেষ্ট মেচ আৰু 5খন ODI খেলিব। এই মেচ কেইখনৰ টাইম টেবুল BCCI এনাউন্স কৰা নাই যদিও 5খন ODI ক্ৰমে মুম্বাই, গুৱাহাটী, কোচি, ইন্দোৰ এণ্ড পুনেত খেলা হ'ব আৰু 3খন T20 মেচ ক্ৰমে কলকাতা, চেন্নাই আৰু কানপুৰত অনুষ্ঠিত কৰা হ'ব। কিন্তু ইয়াৰ ফাইনেল তাৰিখবোৰ BCCI কনফাৰ্ম কৰি দিয়া নাই, সেইবাবে আমি আপোনালোকক জনাব পৰা নাই। যেহেতু আপোনালোকে গম পাইছে ৱেষ্ট ইণ্ডিজ গুৱাহাটীলৈ আহিব, চ' নিশ্চয় ক্ৰিছ গেলো গুৱাহাটীলৈ আহিব। চ' শেষত এইটো ক'ব বিচাৰো, যদি ভিডিঅ'টো চাই ভাল লাগিছে নিশ্চয় ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু আপোনালোকৰ ছাবস্ক্ৰাইব, শ্বেয়াৰ, লাইক এইবোৰে আমাক উৎসাহ দিব আৰু আমি এনেকুৱা আৰু ভিডিঅ' বনাই যাই থাকিব পাৰিম। নিশ্চয় আপোনালোকৰ ছাপোৰ্ট পাম বুলি আশা কৰিলো। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'। হেভ এ নাইস ডে।